हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल। আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ অন্য এটি ভিডিঅ' লৈ। আৰু আজি মই আহিছোঁ পলাকবাৰী ঘাট। পলাকবাৰীৰ ঘাটত আহিছোঁ। গৈ আছোঁ পলাকবাৰী ঘাট। মানে এইটো হ'ল বৰ্তমান মই উপস্থিত আছোঁ এইটো আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আছোঁ আৰু পলাকবাৰী ঘাট এইটো পলাকবাৰীৰ ওচৰত আছে আৰু এইটো হেৰিটো নদীটো। আৰু মই পলাকবাৰী ঘাটত আছোঁ আৰু মোৰ লগত আছে এইটো ভণ্টিক লৈ আহিছোঁ। ধুনীয়া আৰু পৰিৱেশ একদম চাৰিওফালে একদম পানী বালি দেখুৱাই আছোঁ। আপোনালোকক ভালদৰে চাই থাকিব ভিডিঅ'টো। মানে ইয়াতে বহুত দিনৰ পৰা আহিম বুলি কিনে অহাই হোৱা নাছিলে। আজি আহিলোঁ। গতিকে মই আহিলোঁ মানে পলাকবাৰীৰ ছাইডত। পলাকবাৰীত আহিলোঁ। আহোঁতে ভাবিলোঁ ইয়াতে আহি যাওঁ আৰু আপোনালোকক দেখুৱাই যাওঁ। মানে পলাকবাৰী ঘাটটো ব্ৰহ্মপুত্ৰৰ এই বিশাল নদীটো আমাৰ ব্ৰহ্মপুত্ৰ। চাই থাকক ধুনীয়াকৈ। পানী বহুত শুকাই গৈছে। পানী তালৈকে যাই পায়, বহুত দূৰলৈকে যাই পায়। পানী বহুত এতিয়া শুকাইছে। এতিয়া পানী নাই আৰু বহুত কমি গ'ল। আবেলি টাইমত বহুত মানুহ এতিয়া আহিব আৰু মানুহবিলাক এইফালে বহি আছে, এইবিলাক ল'ৰা ছোৱালীবিলাক আৰু বহুত মানুহ আহে আৰু ইয়াতে। গতিকে বাকী আপোনালোকক দেখুৱাই আছোঁ, চাব ভিডিঅ'টো। বা বিশাল একদম। এইখন আছে আমাৰ টাইটানিক জাহাজখন ইয়াতে ৰখা আছে। ভণ্টিক লৈ আহিলোঁ। মানে এই ঘাটত সদায় আহিম বুলি ভাবোঁ, কিন্তু অহা হোৱাই নাই। আজি আহি গ'লোঁ আৰু এই ঘাটটো দেখুৱাবৰ কাৰণে। গতিকে চাই থাকিব, কেনেকুৱা লাগে ক'ব ভিডিঅ'টো। চাবি পানী তাতে তলত নাযাবি, পানী হেৰি নাযাবি, তাতে পানীত হেৰি নকৰিবি এইগিলা। ব'লা আগত যাই পেলাই আৰু ভালদৰে দেখুৱাই আছোঁ আপোনালোকক। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব হা। এইখিনি আছিল অলপ ভাল লগা জেগা। মানে সময়ত বহুত পিকনিক পাৰ্টি আহে ইয়াতেও পিকনিক খাবা। এতিয়া পানী বহুত শুকাই গ'ল, ইয়ালৈকে পানী আহিছে পূৰা। আৰু অলপ আকৌ যাই কিনে দেখুৱাই আছোঁ ব'ল। মানে অকণমান ধুনীয়াকৈ পাথৰ চাথৰ লগা আছে। ভালদৰে যাবি ভণ্টি, ভালকৈ নামি যাবি। আৰু এইখিনি জেগা দেখুৱাই আছোঁ ধুনীয়া। আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো কমপ্লিটকৈ চাব। আৰু ধুনীয়াৰ সময়ত বালি ভাত খাব আহে ইয়াতে আৰু ব্ৰহ্মপুত্ৰৰ পাৰত মানুহবিলাক। আৰু ধুনীয়া এটা জেগা, ধুনীয়া পৰিৱেশ। এতিয়া ঠাণ্ডা বহুত ঠাণ্ডা এতিয়া। আৰু বাকী এইফালে ব্ৰহ্মপুত্ৰখন দেখুৱাই আছোঁ আপোনালোকক। আৰু লগতে ব্ৰহ্মপুত্ৰ ঘাটৰ চাৰিও ছাইডৰ পৰিৱেশটো দেখুৱাই আছোঁ। আপোনালোকে চাই থাকিব। দেখুৱাই আছোঁ ৰ'ব।
ৰাতি মাৰা এখন ৰাতি মানে মাছ মাৰা নাও এখন হা তাৰপিছত এতিয়া বহি লওঁ অলপ বৰ্তমান মই বহি আছোঁ এইখন টাইটানিক জাহাজখনৰ ওপৰত তাৰপিছত আমি ইয়াৰ পৰা যাওঁ মানে কথাটো হ'ল কি এটা কথা চবতকৈ ভয় লগা বস্তু হ'ল মই পানীক বিৰাট ভয় লাগে গতিকে মই ইয়াতে বেছি সময় নাথাকোঁ ভয় লাগে বিৰাট চবতকৈ ভয় লগা বস্তুটোৱে পানী অঁ এইগিলা ফাটিছে এতিয়া নাযাবি একদম বঢ়িয়া আৰু মানে জেগাটো আৰু বাকী ইফালে বেলি ডুবু কৰে আৰু আমিও ঘৰত যাওঁ বুলি ভাবোঁ আৰু এতিয়া নাকি এইগিলা মাটিগিলা খহি আছে কিন্তু দেই ভণ্টি ভালকৈ চাবি বহুত ৰিক্স নহ'ল এইবিলাক গতিকে আপোনালোকক দেখুৱালোঁ মই মানে যিখিনি পাৰোঁ আপোনালোকক দেখুৱালোঁ আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব আৰু জেগাবিলাক ধুনীয়া আৰু মানে মই সদায় জংঘলৰ পৰা ভিডিঅ' বনাই আছোঁ আৰু মানে সদায় জংঘলৰ পৰা ভিডিঅ' বনাওঁ গতিকে আজি অকণমান বাহিৰত আহিলোঁ বাহিৰত আহি অকণমান দেখুৱাব চেষ্টা কৰিলোঁ আপোনালোকক এখন মানে আমাৰ যোনখন আমাৰ ব্ৰহ্মপুত্ৰ নদীখন আমাৰ অসমৰ চবতকৈ ডাঙৰ নদী গতিকে সেইখন দেখুৱালোঁ মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পাব হা সূৰ্যটো ডুবু অৱস্থা আমিও যাওঁ এতিয়া ঘৰত ধুনীয়াকৈ গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু লাইক কমেণ্ট কৰিব আৰু বাকীখিনি আৰু যিবিলাকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিব আৰু মই এনেকৈ বাহিৰত আহি ভিডিঅ' বনাব চেষ্টা কৰিম আজি আহিলোঁ একবাৰ মানে সদায় জংঘলত ভিডিঅ' বনাই থাকোঁ সদায় আপোনালোকে দেখে জংঘল সদায় জংঘল ওচৰত আজি অকণমান দূৰত আহিলোঁ অকণমান মানে নদী এটা দেখুৱাবলৈ আহিলোঁ আৰু বাকী ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পাইছে ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পাব গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টোত গতিকে আজিলৈ এৰিলোঁ আৰু লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে ধন্যবাদ জয় আই অসম